ঘূৰ ঘূৰিয়া ঘূৰ 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 ঘূৰিছা ঘূৰ 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 বুমন উঠ আকৌ বিষ্ণুপ্ৰসাদ ৰাভা একেধাৰে সুনিপুণ নৃত্যশিল্পী সুদক্ষ অভিনেতা গল্পকাৰ খেলুৱৈ নিবন্ধকাৰ সুগায়ক গীতিকাৰ আৰু সুৰকাৰ আছিল বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বুলি জনা যায় মা কলাগুৰু মানে কিনো সকলো কলাৰ যিজনেই গুৰু সেইজনেই কলাগুৰু বিষ্ণু ৰাভাৰ গাত সকলোবোৰ কলাৰ গুণ আছিল কাৰণে তেওঁক কলাগুৰু বুলি কৈছিল মা আমাৰ দেউতায়ো দেখোন সব জানে দেউতাও তেনেহলে কলাগুৰু নেকি ধেত নহয় কলাগুৰুটো এটা উপাধি কেৱল বিষ্ণু ৰাভাৰ দেউতাহঁত আচলতে কষ্ট কৰিব পৰা খাটি খোৱা একোজন তেনে সাধাৰণ শিল্পী পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা চাউল ল এইটো ল বিনিময়ত নাই দিয়া নেভাবিবি বিনিময়ত দিছোঁ বুলি এই ল'ৰাটোলৈ কিবা এটা লৈ যাবি চৰকাৰে কিবা শিল্পী সাহায্য দিছে নহয় পাইছনে নাই বিশ্বব্যাপীয় সংকলময় গৌরী সুসূচনা সৰু ল'ৰাবোৰৰ বোলে ভাওনা পাতিব আমাৰ ইয়াকো কিবা এটা দিব নোৱাৰিনে
ইয়াকো গান বাজানা অভিনয় শিকাব নোৱাৰিনে? তাৰ তালমান কণ্ঠটোও দেখোন বেয়া নহয়। কিয় একো নকয়? কিয় নকওঁ, কিয় নিশিকাওঁ জানিব খুজিছ নহয়। শুন, তোক অনাৰ কেইবা বছৰ আগলৈ মই ঘূৰি যাব লাগিব। এদিন ময়ো গাইছিলোঁ, চকুৰ পানীৰে নমচিবি, চকুৰ পানীৰে লিখায় আলমীয়া ধাৰি নকৰিবি। বজাইছিলোঁ। বিহু মাৰিবলৈও গৈছিলোঁ। নাটক ভাওনা কৰিছিলোঁ। খগেন কাইদেউ, ভৱ কাইদেউ, কুল কাইদেউ, সৰ্বানন্দ ৰাইতী, যোগেন কাইদেউ মোক অঞ্চলটোৰ ভাল ভাৱৰীয়া বুলি য'ত ত'ত ভাওনা কৰিবলৈ লৈ গৈছিল। ভাওনাৰ শেষত পাইছিলোঁ এখন গামোচা, এখন থুৰীয়া তামোল, এটি অৰিহণা। পিতাই কৈছিল, সেইবোৰ সাঁচি থ, ৰাইজৰ আশীৰ্বাদ নষ্ট নকৰিবি। আৰু সেই ভাওনাৰ যোগেদি টিভি চিনেমাত ওলালোঁ। আৰু এদিন ভ্ৰাম্যমানৰ মঞ্চতো উঠিলোঁ। কি নাম আছিলে ইন্সপেক্টৰটোৰ? ইন্সপেক্টৰ ৰুদ্ৰমণি। এটা সপোন পূৰ হৈছিল। মানুহে কৈছিল, খাটি খোৱা পিতাইৰ বোকাময় জীৱনটোত মই হেনো এপাহ পদুম হৈ ফুলিছিলোঁ। বহু শিল্পী আহি গ'ল, আমাকো কোনেও নিবিচৰা হ'ল। মই শিল্পী হলো নে নাই নেজানো, কিন্তু এজন শিল্পী হ'বৰ জোখাৰে শিকা জনা বুজাৰ কেতিয়াও ক্ৰুটি কৰা নাছিলোঁ। কিন্তু কি পালো, তহঁতক ভালকৈ খুৱাব পিন্ধাব নোৱাৰা হৈছো। তাক ভাল স্কুল এখনত দিয়াৰ, নাচ গান অভিনয় ছবি শিকাবৰ মোৰো মন যায়, কিন্তু নিশিকাওঁ, ভয় লাগে। জানোচা আগলৈ সিও মোৰ দৰে শিল্পী হৈ যায়। ৰাইজৰ আশীৰ্বাদ, বাহ বাহ, বতাহ, হাত চাপৰি গামোচাৰেতো পেট নভৰে। সেয়ে এটা কথা কিন্তু শিকিলো, বুজিলো, শিল্পী
শিল্পী খাই খাই জীয়াই থাকিব লাগে কাৰণেই আমিবোৰৰ দৰে মানুহবোৰৰ নাম হয়তো শিল্পী। দেউতা দেউতা মই আৰু এইবোৰ নিশিকো দেউতা। শিল্পী মই তিনিও কালৰ অতীতৰ